हेलो एभ्रिवान কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছো আজি ব্লগটো ষ্টাৰ্ট কৰিছো এতিয়া দুপৰীয়া 12 বাজিছে আৰু আজি মই দুপৰীয়া কি বনাম আপোনালোকক দেখুৱাম এয়া মই বনাব লৈছো মাংস এয়া ব্ৰইলাৰ মাংস আৰু এই পিনে ৰেডি কৰি লৈছো তেজপাতা বিলাহী আৰু এফালে পিয়াজ আৰু আদা নহৰু জলকীয়া পেষ্ট আৰু এই ফালে বহাই দিছো কেৰাহী অকমান ভাজি হোৱাৰ পিছত ইয়া দি দিলো মাংস ইয়া এফালে গৰম পানী কৰি থৈছিলো ইয়া দি দিম